প্ৰগ্ৰাম আছিল আজি কামৰূপ জিলাত গোটেই বহুত জেগাত হৈছে কি প্ৰগ্ৰাম আছিল আজি মূলতঃ পুলিচি জনজাতি হাইস্কুলৰ 14টা দুটা ক্লাছৰ ঘোষণা আছিল সেইটো অন্য বছৰ মই কৈছোঁ সুন্দৰ ঘৰৰ ভিতৰতো হৈছে ছাত্ৰ ছাত্ৰীৰ যি অভাৱ আছিল দুটা ক্লাছৰ মধ্যে পূৰণ কৰা হৈছে তাৰপিছত কোচপাৰা যুৱ সংঘৰ গোটেই প্ৰটেকশ্যন এৰিয়াৰ প্ৰটেকশ্যন কৰিব কাৰণে মাছ দিব লাগিছিল সেইটোৱে লক্ষ্য কৰা হ'লে আমাৰ প্ৰতি সমষ্টি তাৰপিছত আমি আহি গ'লোঁ আমাৰ ইয়াত ৰাণী সমষ্টি ৰাণী 4 চক্ৰত এটা স্কিল ট্ৰেইনিং কোচিং চেণ্টাৰ আৰু এনটিআৰ আৱাসন অঞ্চলত আমি গোটেই যিবিলাক মেইন লোকেশ্যন থাকে বাছ ষ্টেণ্ড থাকে বা মানুহৰ সমাগম যাত ৱেইটিং ছেট থাকে স্কিল ট্ৰেইনিং আমি গোটেই বনাওঁ আৰু এইটো ৰাণী কৰা হৈছে আৰু তাৰ লগতে প্ৰায় 400 বছৰ পুৰণি এটা সত্ৰ আমি আজি পৰিদৰ্শন কৰিছোঁ সেইটো হৈছে শ্ৰী শ্ৰী মদন মোহন মাটিপতা সত্ৰ সেইটো ৰাণী বৰদোৱাত আছে 109খন ঘৰ এটা পৰিচালিত আৰু সেইটো 20-21 বৰ্ষৰ কাৰণে আমি 20 লাখ টকা আৰ্থিক সাহায্য আমি তাত ঘোষণা কৰিছোঁ যাতে সেই ঘৰটো ৰিপেয়াৰিং হয় প্ৰায়তো মানে আহোম শেষ হৈছে শিৱসংঘৰ দিনত স্থাপিত হৈছে এইখিনি মূলত হৈছে কিতাপৰ অৰ্থত ৰাভা সমাজ কাউন্সিল এলেকাত কম পুঁজিৰে আন্তঃগাঁথনি বা ৰাইজৰ উপযোগী হোৱা কিছুমান আঁচনি গ্ৰহণ কৰা হৈছে যেতিয়া ৰাইজৰ অনাগত দিনসমূহ সহায়